আমি যেটো এতিয়া বৰ্তমান পৰিস্থিতি বড়োলেণ্ডৰ এইটো বিষয়ে আলোচনা কৰিলোঁ আলোচনা কৰি কি মেজাৰ্ছ ল'ব লাগে আহা দিনৰ ভিতৰত এইখিনি আমি ডিছকাছ কৰিম এনকাউণ্টাৰৰ বিষয়ে যেটো আপুনি প্ৰশ্ন কৰিছে সেইটো অলৰেডি গভৰ্ণমেণ্ট এটা ইনকুৱাৰী অৰ্ডাৰ কৰিছে বাই কমিশনাৰ লোৱাৰ আসাম ডিভিজন তেখেতে ইনকুৱাৰী কৰিব আৰু আমি ইনকুৱাৰী ৱেলকাম কৰিছোঁ কাৰণ সেইটো ট্ৰান্সপেৰেন্সি হ'ব মানুহ মনত এটা কিবা এটা ডাউট সোমাইছে ইনকুৱাৰী হ'লে এইটো শেষ হ'ব এইখিনি বিষয়ত মানে এটা ৱাৰ্নিং দিয়া হৈছে সেইটো টলাৰেট কৰা নহ'ব আৰু মই ভাবোঁ যে আমি এইখিনি আলোচনা কৰাৰ পিছত এনেকুৱা আৰু সিচুৱেশ্যন হ'ব নালাগে এইটো আমি অলৰেডি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ তেওঁলোকে নোটিছ দিয়াৰ পিছত অলৰেডি প্ৰায় 25 জন মানুহ আইডেণ্টিফাই হৈছে যেটো ইহঁতৰ গ্ৰুপত গৈছে ইহঁতক সাৰ্চ কৰা কাম আৰম্ভ হৈছে ইতিমধ্যে 2 জনক ধৰাও পৰিছে যোৱাকালি আৰু পৰহি এইটো আমি একশ্যন লৈ থাকিম আৰু এজ পাৰ ল স্যাৰ মিজোৰাম বৰ্ডাৰ যেতিয়া কেনেকুৱা পৰিস্থিতি স্যাৰ মই ইয়াত মিজোৰাম বৰ্ডাৰৰ কথা পাতিবলৈ অহা নাই ঠিক আছে